নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰাতিপুৱা ৰুটিৰ লগত খাবৰ কাৰণে এখন সুকীয়া ৰেচিপি বনালোঁ। ব্ৰইলাৰ মাংসৰ বইল ৰেচিপি। আহকচোন চাওঁ কেনেকৈ বনালোঁ। ইয়াৰ বাবে মই লৈছোঁ অকণমান ব্ৰইলাৰ মাংস, তাৰপাছত দুটা আলু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, দুখিলা তেজপাত আৰু এটা পিঁয়াজ কাটি লৈছোঁ। এয়া লৈছোঁ গোটা জালুক, জিৰা আৰু ধনিয়া। এয়া মই পিচি ল'লোঁ। এতিয়া লৈছোঁ নহৰু, আদা, কেঁচা জলকীয়া আৰু এটা মিডিয়াম চাইজৰ বিলাহী টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এয়া এটুকুৰা নেমু লৈছোঁ। এতিয়া এইখিনি মই মছলাখিনিৰ সৈতে পিচি ল'ম। এতিয়া কুকাৰত মই মাংস, আলু, তেজপাত এই গোটেইখিনি দি লৈছোঁ আৰু দিছোঁ এয়া পিঁয়াজ, কাটি লোৱা বিলাহীখিনি দিছোঁ। এতিয়া অকণমান নেমু চেপি দিম। এতিয়া মই এই পিচি লোৱা মছলাখিনি দিছোঁ, নিমখ দিছোঁ, দি হেতাখনেৰে ভালদৰে মিহলাই ল'ম। এতিয়া দি দিছোঁ অকণমান পানী, একাপ দিছোঁ পানী। এতিয়া কুকাৰটো ল' ফ্লেমত গেছত তুলি দিছোঁ। এয়া হৈ গৈছে। এতিয়া মই কুকাৰটো লাহেকৈ খুলি দিম। এয়া মাংসখিনি চাওক ইমান ধুনীয়াকৈ হৈছে, বইল চিকেন যেন লগাই নাই। চাওক ব্ৰইলাৰ মাংস এনেকৈ খাই চাবচোন, খাবলৈ বহুত ধুনীয়া হয়। আমি ৰাতিপুৱা বেছি মছলাজাতীয় বা তেলজাতীয় খাদ্য খাই ভাল নাপাওঁ।